নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। আজি এটা অন্য এটি নতুন ভিডিঅ' লৈ আমি আগবাঢ়িবলৈ বিচাৰিছোঁ। আমি যাম আজি এনেকুৱা মানে এখন গাড়ী ল'বলৈ যাম, 4চকীয়া গাড়ী। আমি যাম আপোনাৰ গুণগুণ অটো মানে হাতীগাঁৱত আছে, তালৈকে যাম। তাৰপিছত চাওঁ বাৰু কিমান ধুনীয়া, মানে গাড়ীখন অলৰেডি আমি চিলেক্ট কৰিলোঁ। পৰহিতে আমি চিলেক্ট কৰা হৈ গ'ল। আজি খালি এইবিলাক চাইন বাগানা কৰি পেলাই গাড়ীখন মানে পইচা পাতি মানে দি পেলাই আমি গাড়ীখন খালি লৈ আহিব লাগে। আৰু কি ধুনীয়া ধুনীয়া গাড়ী আছে বাৰু, এইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। চাই থাকিব ভিডিঅ'টো। আমি আছোঁ এতিয়া 6 মাইল, এই মানে ধৰি লওক চিটি কলেজ, আপোনাৰ চিটি কলেজৰ কাষত আছোঁ। মানে মামাৰ অফিচ তাৰে কাষতে হয়, মানে মামাৰ অফিচৰ এইটো বেক চাইডত আছে, মানে চাইডৰ অফিচতে। যিহেতু অলপমান টাইম লাগিব, মানে মামাৰ অফিচত অকণমান মামাৰ কাম আছে, মানে ঘূৰি আছোঁ দিয়ক ইয়াতে 6 মাইলৰ ইয়াতে। মানে মাজে মাজে ধুনীয়া ছোৱালীও আহে, তাকো চাই আছোঁ নে কি কয়? ভাল লাগে কিন্তু ন, ছোৱালীবোৰ চাই ভাল লাগে। নামাতলিও মানে চোৱা এটা সদায় বেলেগ। তোমালোকৰ চেছে মোৰ নাই নে আৰু মোৰ আছে কি মাল আপুনি দেই। ফাইনেলি আমি মামাৰ অফিচৰ পৰা ওলাই ল'লোঁ, আমি গৈ আছোঁ। অলপ কমেই মালিগাঁৱৰ পৰা মানে কমাই যাওঁগৈ হাতে খোৱাৰ দৰে। এয়া আমি পালোঁ লৈ ল'বা আৰু মাটি আছে বাৰু অলপচোন বাৰু আপোনালোকক দেখাই যাওঁ কিমান কি পালোঁ। এয়া দেখিছে আপোনালোকে বেলতলা বজাৰ, কি সুন্দৰ পৰিৱেশ। বেলতলা বজাৰ সুন্দৰ পৰিৱেশ। বাকী আজি গাড়ী মই চলোৱা নাই, আমাৰ মিণ্টু ভাইটিয়ে চলাই আছে। বাকী বলকচোন যাওঁ বাৰু। ফাইনেলি আমি গুণগুণ অটো ৱাৰ্ল্ডত আহি পালোঁ। গাড়ীখন মানে আহি পোৱা নাই, এই অলপমান মানে ৱাছ কৰিব নিচে চাগে। এনেই আৰু বহি আছোঁ দিয়ক, আৰু কি কৰিম আৰু। আছে ইয়াতে মানে গাড়ী আছে, ষ্টকত আছে। গাড়ী চাল কিবা এই চাহ আৰু অলপ আছে খাওয়াই দিয়া আৰু ফাইনেলি গাড়ীখন আহি গ'ল। এবাৰ বেক কালাৰ কৰি দেখাই দিছোঁ আপোনালোকক, চাই লওক। ফাইনেলি আমাৰ গাড়ীখন লৈ আহিলোঁ। মানে ডিলাৰত মানে ভিডিঅ' কৰিব কি জানে, লাজ লাগিল। মানে ফাৰ্ষ্ট টাইম ব্লগটো মানে কি ক'ম কি নক'ম লাগি গ'ল। এইখনে আছিল এই গাড়ীখন, এবাৰ চাই লওক। মানে তাতে লৈ ল'লোঁ আৰু, মানে সেনেকৈ ভিডিঅ' কৰা নাই, চাইন টাইন মানে মাৰা বহুত টাইম গুচি গ'ল। তাৰপৰা লৈ ল'লোঁ দিয়ক আৰু। লৈ ল'লে, মই লোৱা নাই বাৰু, আমাৰ দাদাই লৈ ল'লে।
টাটা গাড়ী মানে যিহেতু আমিও যাব পাৰিমতো আমাৰো মানে কেতিয়াবা মানে মানে আমি মানে আৰু কি কথা একেলগে যিহেতু থাকোৱেই আমি সেইটোৱে আৰু এয়া ফাইনেলি ঘৰ সোমালোঁ যিখিনি নিয়ম সেইখিনি কৰিলোঁ আৰু এনেকুৱাই আৰু বেলেগ একো নাই নতুন ল'ব নোৱাৰিলেও এনেল লৈছোঁ আৰু গাড়ী পইচাটো বেছি নাই বাৰু তথাপিও আৰু লৈছোঁ আৰু তেনেকুৱাকৈ ঠিকেই আছে ৱেগেনাৰখন মোৰ নিজৰ চইজৰ গাড়ী ঘৰৰ ফেমিলিৰ কাৰণেও ঠিকেই আছে এইখিনিয়ে আৰু গাড়ী বেলেগ একো নাই তেনেকুৱাকৈ এই আমাৰ প্ৰিয়াংশু ই মানে একদম পাগল আৰু ৱেগেনাৰৰ কাৰণে পুৰা একদম এক্সাইটেড ইমান যে ফোন মাৰিছে আজি গুৱাহাটীত তেতিয়া আহিব গাড়ী তেনেকুৱাকৈ আৰু বাকী একো নাই ঠিক আছে বাৰু একো নাই ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক মৰমৰ বান্ধৱী আছে থেংক ইউ ধন্যবাদ